আজি বাৰ ফ্ৰেণ্ডছ আহিছে। ফ্ৰেণ্ডছ মানে চিনিয়ৰ হয়, আগতে পিজিত একেলগে থাকিছিলে। তো আজি আমাৰ ইয়াত একেলগে আমি লাঞ্চ কৰিম। আৰু এইফালে হ'ল হাঁহৰ মাংস আৰু এইফালে মাছ। আৰু আজি ইমান গৰম নহয়, একদম অৱস্থাই নাই। দেখিছেনে বাহিৰত ইমান ৰ'দ, ইমান গৰম কিবা। আৰু এইফালে পানীলাওৰ বাকলি আপোনালোকে খাই পাইছেনে? মোৰ কিন্তু বহুত টেষ্টি লাগে দেই। আৰু এইফালে পটল ফ্ৰাই আৰু বাহিৰত অকণমান কাপোৰ আছিলে, সেইখিনি মই মেলি দিলোঁ। ৰ'দো ভাল দিছিলেতো আজি। তো ইয়াত আমাৰ খানাও হৈ গ'ল। আৰু ইয়াত কোমোৰাৰ সৈতে হাঁহৰ মাংস আৰু ইয়াত পানীলাওৰ সৈতে মাছ। আৰু এইখন মোৰ প্লেট, ইমান ধুনীয়া লাগিছেনে? আৰু ইয়াত আমি গোটেইকেইজনী বহি গ'লোঁ আৰু আমাৰ খোৱা লোৱা হৈ গ'ল। আৰু তামোলো পালোঁ দেই আজি বহুত দিনৰ মূৰত। তো ইয়াত গোটেইকেইজনী আমি বহিলোঁ। আৰু মইনো বাহঁতৰ লগত কি কৰিম, তো সেইকাৰণে মই মোৰ ৰুমলৈ আহিলোঁ আৰু শুই থাকিলোঁ। চ' আজিলৈ বাই বাই।